বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত চেঙাত পথ দুৰ্ঘটনা সজাগতামূলক বাতৰ নাট প্ৰদৰ্শন। বাতৰ নাট প্ৰদৰ্শনেৰে জিলাখনৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনা সজাগতামূলক বাতৰ নাট প্ৰদৰ্শন। জিলাখনৰ তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙা চক বজাৰত বৃহস্পতিবাৰে প্ৰদৰ্শন কৰা হয় বাতৰ নাট। পৰিবহণ বিভাগৰ নীতি নিয়মসমূহ বাতৰ নাটৰ জৰিয়তে ৰাইজক বুজাবলৈও প্ৰয়াস কৰে অভিনয়ৰ মাধ্যমেৰে। বাতৰ নাটখনত অভিনয় কৰে জনপ্ৰিয় অভিনেত্ৰী দেৱযানী গায়ন, সাংবাদিক প্ৰণয় বৈশ্যই, জনপ্ৰিয় অভিনেতা ধীৰাজ দাস, চন্দন দাস, দিগন্ত দাস আৰু উৎপল ভূঞাই। বাতৰ নাট সমাপ্ত হোৱাৰ পাছত ৰাইজক উদ্দেশ্যি সজাগতামূলক ভাষণ প্ৰদান কৰে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাই। ৰাইজকে মই নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি পথ দুৰ্ঘটনা সম্পৰ্কে ৰাইজক সজাগ কৰাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছিলোঁ। আমাৰ বৰপেটা জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু তেখেতৰ প্ৰচেষ্টাত এই সজাগতা অভিযানৰ উদ্দেশ্য আছিল ৰাইজে আমি যিখিনি জানো সেইখিনি আমি অলৰেডি আমাৰ ৰাইজে এই বিষয়ে অৱগত, কিন্তু আমাৰ যেনেকৈ নাটকৰ মাজতে কৈ দিছে যে আমি জানিও আমি নাজানাৰ ভাও জোৰো বা মানে আমি এইটো আমাৰ ক্ষেত্ৰত আমাৰ দৈনন্দিন জীৱনৰ ক্ষেত্ৰত আমি প্ৰয়াস কৰিবলৈ আমি বাৰে বাৰে মানে বিৰত থাকোঁ। আজি আমি আমাৰ ফালৰ পৰা চেকিং, ডাটা চেকিং বা ফাইন কটা এইবোৰ আমি কৰি থাকিম, আৰু কিন্তু যেতিয়ালৈকে মানুহে নিজে সজাগ নহ'ব তেতিয়ালৈকে কোনো এটা বিষয়তে আমি কোনো এজনক কোটা এটা বস্তু কিবা এটা নিয়ম পালন কৰিবৰ কাৰণে বাধ্য কৰিব নোৱাৰোঁ। ফাইন চলি থাকিব, নাকা চেকিং চলি থাকিব, কোনোবাই ফাইন দিব, কোনোবাই নিদিব, এই প্ৰচেষ্টা চলি থাকিব। কিন্তু যেতিয়ালৈকে সজাগ নহ'ব তেতিয়ালৈকে কিন্তু ইয়াৰ এই প্ৰচেষ্টাৰ কোনো মানে ফল আমি দেখা নাপাম, আৰু তাৰ ফলতেই আমি এই দুৰ্ঘটনাৰ ফলত প্ৰত্যেক বছৰে আমি বহুত মানুহৰ মানে মৃত্যুমুখত পৰিব লগা হয়। আৰু আমাৰ এইটো ভাৰত চৰকাৰৰ এটা প্ৰচেষ্টা যে আমি দুৰ্ঘটনাত মৃতকৰ সংখ্যা হ্ৰাস কৰিব লাগে, আৰু তাৰ কাৰণে আমি এই নৱবৰ্ষটো আৰু যোৱা নৱবৰ্ষটো মানে 31 ডিচেম্বৰ বা সেই তাৰ আশে পাশে যিখিনি সময় এইখিনি সময়ত আমি বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছিল, আৰু এই বছৰো তাৰ অংশস্বৰূপে এই বাতৰ নাটৰ এটা সৰু প্ৰচেষ্টা কিন্তু আমাৰ ফালৰ পৰা লোৱা গৈছে যাতে মানুহখিনি সজাগ হয়। অকল পুলিচক দেখিয়াই যে হেলমেট পিন্ধিব লাগিব, অকল পুলিচক দেখিয়াই যে নিয়ম মানিব লাগিব সেইটো নহয়, আপোনালোকে নিজে নিজে ঠিক হওক, সমাজখন দেখিয়াই ঠিক হ'ব। আৰু মানুহৰ মাজত এটা হেৰি আছে যে এটা ধাৰণা আছে যে আমি যিটো কাম আমি কৰিব বেছিকৈ বাধা দিওঁ সেইটো মানুহে বেছিকৈ কৰিবলৈ কাৰণে চেষ্টা কৰে, তো সেইটো হ'ব নালাগে। আমি বাধা দি আছোঁ আপোনালোকৰ ভালৰ বাবে, আৰু আপোনালোকে সেইটো আমাক দেখি আমাক ভয় কৰি আমাক সন্মান কৰি এইটো নকৰিলে আমি বেয়া পোৱাৰ কোনো কথা নাহে, কিন্তু সেইটোৰ দ্বাৰা আজি নহয় প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমি দুৰ্ঘটনাত কাৰোবাৰ মানে আমি বহুত মানুহ আমি হেৰুৱাই থাকিম, বহুত সম্ভাৱনাপূৰ্ণ জীৱন আমি হেৰাই থাকিম। গতিকে এইবোৰ হ'ব নালাগে, তাৰ বাবে আপোনালোকক আমি কাকৰে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই যিখিনি ট্ৰেফিক আইন আৰু যিখিনি আইন সেই মানে আপোনালোক সকলোৱে জ্ঞাত, কিন্তু হয়তো কিবা এটা হেৰিৰ কাৰণে কিবা কিবি মানে চিন্তাৰ কাৰণে আপোনালোকে পালন কৰিবৰ ক্ষেত্ৰত আপোনাৰ ব্যৰ্থ হৈ আছে। কিন্তু আজিৰ পিছত মই আশা কৰিম যে আমাৰ তাৰাবাৰী থানা এলেকাৰ লগতে বৰপেটা জিলাৰ সমূহ নাগৰিকে মানি চলিব, আৰু আমাৰ এই প্ৰচেষ্টা যি আমাৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত মৃতকৰ সংখ্যা হ্ৰাস কৰাৰ যি প্ৰচেষ্টা তাক আমাকো সহযোগ কৰিব। আপোনালোকলৈ ধন্যবাদ জনাইছোঁ।
আমি বৰপেটা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা পথ সুৰক্ষাৰ বিষয়ে আমি সজাগতা সৃষ্টি কৰিবলৈ আহিছো। এই সজাগতাটো আমাৰ নহয়, এই সজাগতাটো সকলোৰে। জীৱন অমূল্য সম্পদ, এই কথাটো আমি জানো। তথাপিতো মানুহে পথ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে নিয়ম বান্ধি দিব লগা হয়, আৰক্ষী প্ৰশাসনে সেই নিয়মবিলাক পালন কৰাত সহযোগ কৰিবলগীয়া হয়। আমাৰ অজ্ঞতাৰ কাৰণে আৰু আমি কিছুমান নিয়মক আমি অৱহেলা কৰো, তাৰ কাৰণে সজাগতা কৰিবলৈ বাধ্য হয়। আচলতে মানুহৰ জীৱনটো যিহেতু অমূল্য, এই কথাটো আমি সকলোৱে জনা উচিত। আৰু ৰাইজক ইয়াৰ যোগেদি আপোনালোকৰ মাধ্যমেৰে সচেতন কৰিবলৈ ওলাইছো যে তেওঁলোকে সচেতন হওক, সজাগ হওক, কাৰণ এবাৰ জীৱন হেৰুৱালে দ্বিতীয়বাৰ আমি ঘূৰাই নাপাওঁ। আৰু পুলিচ প্ৰশাসনে এই নিয়মবিলাক পালন কৰাত আমাক বাধ্যবাধকতা কৰিব নালাগে। আচলতে আমি নিজেই জানিব লাগে যে আমি আমাৰ জীৱনটো মূল্যবোধত ৰখা উচিত। বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত পথ দুৰ্ঘটনা সজাগতা অভিযান উপলক্ষে যি আমি বাটৰ নাট কৰিলোঁ, একচুৱেলি বাটৰ নাটখন আমি এইকাৰণেই কৰিছোঁ, আমাক আৰক্ষী প্ৰশাসনে ৰোড ছেফটিৰ কাৰণে নানান হেৰি কৰিছে, ফাইন লগাই বা জৰিমনা বিহে আৰু শাস্তিও দিয়ে। একচুৱেলি আমি নিজে সজাগ হ'ব লাগিব, সজাগতা হ'ব লাগিব। হেলমেটটো আমি নিজে পিন্ধিব লাগিব। আৰক্ষীক ভয়ৰ কাৰণে হেলমেটটো নহয়, হেলমেটটো আমাৰ ছেফটিৰ কাৰণেহে আমি হেলমেট পৰিধান কৰিব লাগিব। যিবোৰ নিয়ম আছে, ছিট বেল্ট আমি গাড়ী চলালে ছিট বেল্ট মাৰিব লাগিব, সেইবোৰ আমাৰ নিজৰ কাৰণেহে, আৰক্ষীৰ ভয়ৰ কাৰণে বা ফাইনৰ ভয়ৰ কাৰণে সেইবোৰ নহয়। সেইটো সজাগতা আনাৰ বাবেহে আমি আজি নাটকখন কৰিছোঁ। আমি নিজে উপলব্ধি কৰি এই নিয়মসমূহ মানি চলিলে আমাৰেই ভাল, সেইবাবে আমি নাটকখন কৰিছোঁ। ৰাইজে যাতে এইখিনি কথা বুজি লয়, জানি লয়, এইটোৱে। বৰপেটাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।